हेलो नमस्कार वेलकम बैक टू माई चैनल। यह आमार घरखन विशेषকৈ आमार गाँवत एटा बानपानीर सृष्टि होइसे किन्तु आमार घरत बर्तमानলৈকে पानी होৱা নাই, चोतालतो নাই आमार बा और बरमाहतर घरत। बाकी गाँव चबर घरते पानी सोमाবলৈ आरम्भ কৰিছে। চাই থাকক আপোনালোকক মই দেখাই আছোঁ, চাই থাকক আপোনালোকে। এইফালে পানীটো ববলৈ ধৰিছে অলপ অলপ। বাকি নদী কাষৰীয়া মানুহখিনি তাত মানে পানী সোমাই ৰাস্তা ভাঙি কৰি পানী সোমাইছে। চাই থাকক, খালবিলাক পুৰ হৈ গৈছে। ৰাস্তাটোত এতিয়ালৈকে পানী উঠা নাই বাৰু, পিছত কি হয় নাজানো। খালি ইয়াক কিছুমান মানুহৰ পানী সোমাইছে, ইয়াৰ ৰাস্তা এবুকু পানী হৈ গৈছে। চাই থাকক আপোনালোকে, ইয়াৰ পানীৰ শব্দ শুনিবলৈ পাইছে কেনেকুৱা পৰিস্থিতি হৈছে। পানীৰ স্পীডটো চাওক কেনেকুৱাকৈ বৈছে। ইয়াৰ পুৰা পানী। নামঘৰ ভাঙি গৈছে। ইয়াৰ পৰা ৰাস্তা ভাঙিছে। ভাঙি গৈছে। এইতে আমি আঠনীয়া পানীত খোজকাঢ়ি আছোঁ। এই আঠনীয়া পানী খোজকাঢ়িছোঁ, এইটো চাইডে ভাঙি গৈছে, পূৰা সোঁত বৈ গৈছে। এয়া চাই থাকক আপোনালোকে। এই লগত ওচৰৰ ভাইটি এটাক লৈ পেলাই আহিছিলোঁ ঘৰটো চাবৰ কাৰণে কেনেকুৱা কি পৰিস্থিতি হৈছে। এতিয়া আমি য'ত আছোঁ তালৈ উভতিবলৈ লৈছোঁ। তাৰ পূৰা সদায় মানুহৰ ঘৰত পানী সোমাই গৈছে। চাই থাকক আপোনালোকে। এয়া ৰাস্তা ভাঙি পানী সোমাইছে, পূৰা ঠেলিছে পানীয়ে। এয়া ভৰি আগলৈ অহা নাই। চাই থাকক, এইখিনি ভাঙাখিনি দেখা আছোঁ। উঠিব এইখিনি ভাঙাখিনি আৰু অকণমান আছে। এইখিনি হোৱাৰ পিছত গোটেই গাঁৱক সামৰিব। সেইখিনি চাওক, ডুবিবলৈ অকণমান বাকী হৈ আছে। এইফালেও পানী বাগৰিছে, গোটেই ৰাস্তাত পানী বাগৰিছে। চেণ্ডেল নিপিন্ধাকৈ খোজ কাঢ়িবই নোৱাৰি। চেণ্ডেলটো পিন্ধি লওঁ, পাথৰ চাথৰ উঘলি গৈছে। চাই থাকক। চাই থাকক আপোনালোকে। বৰষুণ দিয়া নাই নোৱাৰি নেকি বাৰু? পাকা ভাঙি লৈ খান্দি খান্দি পেলাই পানী বৈ গৈছে।
ৰাস্তা পাৰ হ'বৰ কাৰণে লাইন হৈ পেলাই যাবলগীয়া হৈছে ধৰি ধৰি পেলাই পানীৰ সোঁতত নহ'লে মানুহ উঠি যাবগৈ এয়া চাওক আমি এইখিনি উঠি আহিলোঁ খালি এইকণ অকণ মুকলি হৈ আছে বাকী আকৌ এইফালে ওপৰে পানীবোৰ গৈ আছে চাই থাকক এইখন দলং বনাইছে নতুনকৈ চাই থাকক এইফালেদি পানী পূৰা স্পীডত গৈ আছে পানীৰ শব্দ শুনিছেই চাগে আপোনালোকে পানী বাম নে সুত কি ওলাইছে মানে মুখত গমেই পোৱা নাই ন ওৱালকৈ বৈ আছে চাই থাকক গাঁৱৰ পৰা যাবলৈ লৈছোঁ আৰু দেখালোঁ আপোনালোকক যিমানখিনি পাৰিলোঁ এতিয়া আমি য'ত আছোঁ তাত দেখামগৈ চাই থাকক ভালকৈ এইখিনিলৈকে পানী পূৰা আহিছে মানে পথাৰে পানীটো বৈ বৈ আহি আছে যে চাওক এতিয়া আমি বাইকত আহি আছোঁ আমি য'ত আছোঁ তাত থাকিবলৈ চাই থাকক সেয়া পানী আহি পেলাই এয়া পালেহি চাই থাকক পথাৰ পানী গৈছে ৰেল লাইনৰ কাৰণে এইখিনি এদিকে অহা নাই এয়া পানী হৈয়ে গ'ল আকৌ ৰেল লাইনৰ কাৰণে এদিকে ইমান পানীটো অহা নাই চাই থাকক তলদি কিবা আহিছে আৰু দেখা আছে আমি এতিয়া ক'ত আছোঁ সেয়া পালোহে হলটোৰ ওচৰতে ৰখাই ইয়াতে ৰাখক ইয়াতে আমি আছোঁ থেংক ইউ দেই দাদা চাই থাকক আমি ক'ত ক'ত আছোঁ ভালকৈ দেখাই আছোঁ ইয়াত মানুহে ভাত বনাই আছে এয়া আমাৰ ভাত বনাই আছে ইয়াত চব মানুহ আছে চাই থাকক ইয়াত চাই থাকক ইয়াত আছে গোটেই গাঁৱৰ মানুহ ইয়াত আমাৰ গাঁৱৰ মানুহবিলাক আছে ইয়াত ভাত বনাই আছে আৰু ওফালেও মানুহবিলাক আছে দেখা আছোঁ মই ব্লগিং ইয়াতো আছে মানুহ অলপ দেখা আছোঁ ইয়াত আছে ইয়াত মানুহে ভাত বনাই আছে ইয়াত চব মানুহ আছে ইয়াত মানুহ আছে ইয়াতো আছে মানুহ ইয়াতো মানুহ আছে আৰু বহুতটা মানুহ আছে মানে এই গোটেই স্কুলখনতে মানুহ আছে এয়া আছিলে আমাৰ গাঁৱৰ পৰিস্থিতি মানুহবিলাক এতিয়া স্কুলবিলাকত আছে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব